Hello, namaskar and welcome back to my YouTube channel. আজি পূবনাগা শংকৰ কেন্দ্ৰীয় ৰাসৰ আজি প্ৰথমটো দিন আজি শোভাযাত্ৰাত আমি যাবলৈ ওলাইছো তো আপোনালোকে বলক ভিডিঅটো এইবিলাক যে আপোনালোকে দেখিছে গাড়ীবিলাক সব শোভাযাত্ৰাত যাবৰ কাৰণে আহিছে তো বহুত ভিৰ গাড়ী 70-80খন মান যাব সম্ভৱ এইফালে আপোনালোকে লাইন দেখিব পাইছে কেনেকুৱা লাইন গাড়ীৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিব আপোনালোকে বুম ডাঙৰ বনাইছে কমেন্ট কৰি জনাই দিব কেনেকুৱা লাগিছে এইয়া আপোনালোকৰ এইটো নামঘৰ আপোনালোকে চাই আছে গাড়ীতে চব বনাইছে আৰু সব গাড়ী ইয়াত দেখিছে যে আপোনালোকে ইয়াত সকলো কৃষ্টিৰ মানুহ আছে কাৰ্বি হওক বড়ো হওক সবৰে আদিবাসীৰ জুমুৰ হক সবৰে কৃষ্টিসমূহ ইয়াত দেখুওৱা হৈছে তো এতিয়া হৈ গ'ল যাবৰ সময়ত আমি গৈ আছো এতিয়া শোভাযাত্ৰালৈ এইফালে ইটাখোলা হয় ছয়বাৰী হয় জামুগুৰি চতিয়া হয় গোটেই ঘূৰিম আমি এতিয়া তো চাই হওক তো এনেকৈ গৈ 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 আহি পূবনাগা শংকৰ ফিল্ডত পাই গ'লোঁ তো এনেকৈ ফিল্ডত আহি পাই গ'লোঁ আৰু এই গাড়ীবোৰ আহি আছে মই আগতে উঠি পেলাই আহি গ'লোঁ ওপৰত শোভাযাত্ৰা গৈ আমি আহি গ'লোঁ পুৰা চিঞৰি মাত চাত ভাঙি গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ লগ পাম বলক পূবনাগা শংকৰ কেন্দ্ৰীয় ৰাসৰ শোভাযাত্ৰাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি জনাই দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।